হয়তো যেতিয়া সেই ল'ৰাকেইজনে বাহিৰলৈ ৰাতিপুৱা দৌৰিব গৈছিল তেওঁলোকে ঘৰত মাত দি গৈছিল মা চাহকাপ বনাই ৰাখিবা যিহেতু এইবাৰ পুলিচত বহুকেইজনৰ চাকৰি হৈছে যদি আমিও নিশ্চয় প্ৰেক্টিছ কৰোঁ আমিও নিশ্চয় এদিন পুলিচত যাব পাৰিম আৰু যিহেতু মোৰ মেট্ৰিক পৰীক্ষাও আহি আছে যদি মই এতিয়াৰ পৰা কষ্ট কৰোঁ তেতিয়ালৈকে নিশ্চয় ময়ো পুলিচত এদিন ভৰ্তি হ'ব পাৰিম আৰু হয়তো তেতিয়া আমাৰ ঘৰত থকা সমস্যাবোৰ লাহে লাহে দূৰ হ'ব আৰু সেই বুলিয়ে তেওঁলোকে ৰাতিপুৱা অন্য দিনাৰ দৰে তেওঁলোকে ৰাতিপুৱা দৌৰিবৰ কাৰণে গ'ল আৰু যেতিয়া তেওঁলোকে খোজকাঢ়িব গৈছিল সেই সময়ত তেওঁলোকে এখন সেলফি লৈছিল আৰু যেতিয়া হয়তো সেই সেলফিখন তেওঁলোকে উঠি আছিল তেওঁলোকে হয়তো কেতিয়াও ভবা নাছিলে যে সেই সেলফিখন তেওঁলোক তিনিজনৰ বাবে শেষ সেলফি হ'ব আৰু এইফালে জয়মতী বৰুৱা আৰু সংগীতা দেৱী তেওঁলোকে হয়তো নিজৰ ঘৰৰ পৰা ওলাই আহিছিল ৰাতিপুৱা খোজকাঢ়িবলৈ যেহেতু জয়মতী বৰুৱাৰ কিছু বয়স হৈছিল হয়তো তেওঁ নিজকে সুস্থ ৰাখিবৰ কাৰণে ৰাতিপুৱা খোজকাঢ়িব গৈছিল বন্ধুসকল আজিকালি আপোনালোকেও চাগে আপোনালোকৰ ঘৰৰ কাষত বা নহ'লে নিজৰ মা দেউতা হ'লেও খোজকাঢ়িব যায় আৰু তেওঁলোকৰে ঘৰত ভাড়াত থকা সংগীতা দেৱী আৰু তেওঁৰ 11 বছৰীয়া পুত্ৰ তেওঁলোকেও খোজকাঢ়িবৰ কাৰণে ওলাই গ'ল আৰু হয়তো যেতিয়া তেওঁলোকে বাহিৰত ওলাই গৈ আছিল সংগীতা দেৱীয়ে নিজৰ অন্য এজন পুত্ৰক কৈ গৈছিল যে বাবা আমি খোজকাঢ়ি আহি মেলি তোমাৰ চাহকাপ ৰেডি কৰি দি আছোঁ কিন্তু বন্ধুসকল তেওঁলোকে যে সেই ওলাই গ'ল তাৰপিছত সেই তিনিজনৰ ভিতৰত 11 বছৰীয়া ল'ৰাজন ঘৰলৈ উভতি আহিব পালে আৰু যেতিয়া সেই ল'ৰাজন উভতি আহিছিল সেই ল'ৰাজনৰ মুখেৰে মাত ওলোৱা নাছিল কাৰণ তেওঁৰ চকুৰ সন্মুখতে দেখিছিল তেওঁৰ মাতৃৰ মৃত্যু বন্ধুসকল আচলতে এই ঘটনাটো মঙ্গলদৈ চিপাঝাৰৰ হয় মঙ্গলদৈৰ পৰা দ্ৰুত বেগত ট্ৰাক এখন আহি আছিল আৰু এই ট্ৰাকখনৰ নাম্বাৰ আছিল AS11 BC1555 বন্ধুসকল এই ট্ৰাকখনে প্ৰথমতে আহি জয়মতী বৰুৱা আৰু সংগীতা দেৱীক খুন্দা মাৰিলে যেতিয়া তেওঁলোক দুজনক খুন্দা মাৰিছিল সেই ল'ৰাকেইজন আগফালে আছিল আৰু যেতিয়া তেওঁলোকে আৱাজটো পালে তেওঁলোক গোটেইকেইজনে পিছফালে ঘূৰি চালে আৰু বন্ধুসকল সেই মৃত্যুমুখত পৰা তিনিজন ল'ৰাৰ লগতে আৰু অন্য 5জন ল'ৰা মুঠতে সৰ্বমুঠ 8জন ল'ৰা তেওঁলোক ৰাতিপুৱা খোজকাঢ়িবলৈ গৈছিল আৰু যেতিয়া তেওঁলোকে এই আৱাজটো পালে খুন্দিওৱা তেতিয়া তেওঁলোকে অলপ চিঞৰ বাখৰ কৰিলে আৰু তাৰপিছত সেই ট্ৰাকৰ ড্ৰাইভাৰজনে সেই ল'ৰাকেইজনৰ ওপৰেৰে গাড়ীখন উঠাই দিলে আৰু বন্ধুসকল দুৰ্ভাগ্যমৰ্মে তাৰ ভিতৰত 3জন ল'ৰা সেই থিতাতে নিহত হ'ল এইফালে জয়মতী বৰুৱা নিহত হ'ল এইফালে সংগীতা দেৱী নিহত হ'ল আৰু এইফালে এইবাৰ মেট্ৰিক পৰীক্ষাত বহিব লগা জিতুমণি আহমেদ ৰেকি বালি আৰু ইমদাদুল হক আছিল বন্ধুসকল হয়তো তেওঁলোকৰ যিবোৰ আশা মনত আছিল হয়তো তেওঁলোকে যিহৰ বাবে কষ্ট কৰি আছিল পুলিচত ভৰ্তি হ'বলৈ হয়তো তেওঁলোকৰ আশা মনতেই ৰৈ গ'ল বন্ধুসকল আচলতে আজিৰ এই ঘটনাটো মই আপোনালোকক জনোৱা এটাই কাৰণ যেতিয়া আপুনি বা মই কেতিয়াবা হাইৱেৰে যাওঁ ধৰি লওক কেতিয়াবা আমি বাইক চলাই গৈছোঁ বা কেতিয়াবা আমি নিজৰ গাড়ীৰে গৈ আছোঁ কিন্তু আপুনি কেতিয়াবা লক্ষ্য কৰিবচোন এই ট্ৰাকবোৰ ইমানেই স্পীডত আহে যে আপুনি যদি সৰু গাড়ী এখনত গৈ আছে আপোনাৰ বুকুখন কঁপি যাব বন্ধুসকল কেতিয়াবা ধৰি লওক মই বাহিৰত ফুৰিব গৈছোঁ আৰু যদি মই ঘৰলৈ আহি আছোঁ আৰু যদি দেখিছোঁ মোৰ পিছফালেৰে বা আগফালেৰে কিবা এখন ট্ৰাক আহি আছে তেন্তে মই গাড়ীখন সাইড কৰি ৰখাই দিওঁ কাৰণ বন্ধুসকল এই ট্ৰাকসমূহ ইমানেই স্পীডত যায় যে আপুনি যিমান ভালকৈ নাযাওক কিয় আৰু হয়তো এই মানুহকেইজনে খোজকাঢ়ি গৈ আছিল নিশ্চয় ইহঁতে ৰাস্তাৰ ছাইডেৰে গৈ আছিল আৰু এনেকুৱাও নাছিল যে সেই মানুহকেইজন প্ৰথম দিনাখন গৈছিলে খোজকাঢ়িবলৈ বা এনেকুৱা নাছিল সেই সৰু ল'ৰা আছিল যে তেওঁলোকে মেইন ৰাস্তাৰে মাজ ৰাস্তাৰে যাব আপোনালোকক মই নিশ্চয় ইয়াৰ আগত কাহিনীকেইটাটো কৈছোঁ আমাৰ ইয়াতে যিবোৰ অপৰাধীক পুলিচে এৰেষ্ট কৰে সেইবোৰক আকৌ পাছত আপোনাৰ মোৰ পইচাৰে তেওঁলোকক তাত ভালকৈ খুৱাই লোৱাইহে থাকে দুৰ্ঘটনাটোত এই 5জন মানুহৰ যে মৃত্যু হ'ল এই 5জন মানুহৰ পৰিয়ালে বুজি উঠিছে তেওঁলোকে কি হেৰুৱাইছে আৰু বন্ধুসকল আপোনালোকে কি ভাবে এই ট্ৰাক চালকসমূহক নহ'লে বাছসমূহক কিবা এটা স্পীড লিমিট ধৰি দিব লাগে নে নাই আপোনালোকে নিশ্চয় কমেণ্টছ কৰি জনাব আৰু লগতে এই ভিডিঅ'টো যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব কাৰণ বন্ধুসকল আপুনি বা মই সদায় দেখিয়ে থাকোঁ কেতিয়াবা যদি দুখন বাছ একেলগে আহি থাকে তেন্তে আপুনি সেই সময়খিনিতে দেখিব পাৰিব সেই পিছফালৰ থকা বাছখনে কেনেকৈ আগবাঢ়ি যাব চেষ্টা কৰিব নাইবা আগফালৰখনে আকৌ আগফালে থকা বেলেগ এখন গাড়ীক একেবাৰে বেছি স্পীডত লৈ যাব খুজিব আৰু বন্ধুসকল এনেকৈ এক্সিডেণ্টবোৰ হয় বন্ধুসকল আশা ৰাখিছোঁ যি 3জন ল'ৰা হস্পিটেলত ভৰ্তি হৈছে সেই 3জন যাতে অতি সোনকালে সুস্থ হৈ উঠে আৰু যদি তেওঁলোকৰ কোনোবা চিনাকিয়ে এই ভিডিঅ'টো চাই আছে তেন্তে যদি কিবা সহায়ৰ প্ৰয়োজন হয় তেন্তে নিশ্চয় মোক মেছেজ এটা কৰিব ধন্যবাদ।